নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই আহিছো এটা ভিডিঅ' লৈ যেটোত আছে তোমালোকৰ টেষ্ট পেপাৰৰ 2025 বিজ্ঞান বিষয়ৰ এটা কমন কোৱেশ্চন যেটো কোৱেশ্চন মই দেখিছে প্ৰায়খিনি ডিস্ট্ৰিক্টতে আহিছে কোৱেশ্চনটো অকমান বেলেগ হুৰ লগাইছে কিন্তু আনসাৰ কিন্তু একেটাই এই কোৱেশ্চনটো হৈছে সন্তানৰ লিংগ নিৰ্ধাৰণ পিতৃৰ পৰা হয় মাতৃৰ পৰা নহয় তোমাৰ উত্তৰক ন্যায্যতা প্ৰদান কৰা একেটা প্ৰশ্নকে আকৌ ডিব্ৰুগড় ডিস্ট্ৰিক্টত আহিছে এনেদৰে কোৱেশ্চন নম্বৰ 55 ত আছে তো এগৰাকী মাতৃ তেওঁৰ সন্তানৰ লিংগৰ বাবে যোগৰীয়া নহয় ব্যাখ্যা কৰা ঠিক এইদৰে ওদালগুৰি ডিস্ট্ৰিক্টত আহিছে এনেদৰে মানুহৰ সন্তানৰ লিংগ নিৰ্ধাৰণ কিদৰে কৰা হয় চিত্ৰৰ সহায়ত ব্যাখ্যা কৰা এতে দিয়া আছে নম্বৰ আহিছে 2+1 অৰ্থাৎ 3 নম্বৰ আহিছে ঠিক এইদৰে কেবাখনো ডিস্ট্ৰিক্টত এই কোৱেশ্চনটো আহিছে গতিকে মই ভাবিছো এই কোৱেশ্চনটো বহুত কমন হয় এই কোৱেশ্চনটোৰ মই এটা আনসাৰ বনাইছিলো সেই আনসাৰটো তোমালোকৰ আগত দাঙি ধৰিছো তোমালোকে হয়তো ভাল পাবা ইয়াত মোৰ কোৱেশ্চনটো আছিল যে মানুহৰ দেহত কেইযোৰ লিংগ ক্ৰমোজম থাকে মানুহৰ সন্তানৰ লিংগ নিৰ্ধাৰণ কিদৰে কৰা হয় সেই একেটা প্ৰশ্নই তোমালোকে আহিলে হে একেটা প্ৰশ্নৰ আনসাৰ একেটাই হ'ব অকমান পাক লগাই দিছে বুজি পাবা তোমালোকে ইয়াত প্ৰথম পাৰ্টত দিছিলে যে মানুহৰ দেহত কেইযোৰ লিংগ ক্ৰমোজম থাকে ইয়াৰ আনসাৰটো হ'ব যেটো তোমালোকৰ 1 মাৰ্কস আহিছে তো মানুহৰ দেহত এযোৰ লিংগ নিৰ্ণায়ক ক্ৰমোজম থাকে তো নেক্সট পাৰ্টটো ধৰিছিলে মানুহৰ সন্তানৰ লিংগ নিৰ্ধাৰণ কিদৰে কৰা হয় যি পাৰ্টটো মানে প্ৰায় কিখন ডিস্ট্ৰিক্টতে আহিছে এবাৰ কিন্তু আমি সেকেন্ড পাৰ্টটো আছিলে মানুহৰ দেহত 23 যোৰ ক্ৰমোজম থাকে তাৰে 22 যোৰ ক্ৰমোজম পুৰুষ আৰু মহিলা উভয়তে থাকে আৰু আন এযোৰ ক্ৰমোজম যাক লিংগ নিৰ্ণায়ক ক্ৰমোজম বুলি কোৱা হয় হেজোৰ লিংগ ভেদে বেলেগ হয় মহিলাৰ ক্ষেত্ৰত লিংগ নিৰ্ণায়ক ক্ৰমোজম জোৰ হৈছে XX আৰু ইহতে জোৰাপাতি থাকে পুৰুষৰ ক্ষেত্ৰত লিংগ নিৰ্ণায়ক ক্ৰমোজমজোৰ হৈছে XY আৰু ইহতে জোৰাপাতি নাথাকে ইয়াৰে আকৌ X ক্ৰমোজমডাল দীঘল আৰু Y ক্ৰমোজমডাল অলপ চুটি লৰা বা ছোৱালী উভয়ৰ ক্ষেত্ৰতে মাতৃৰ ফালৰ পৰা X ক্ৰমোজমডালহে প্ৰবাহিত হয় X ক্ৰমোজম প্ৰবাহিত হয় প্ৰকৃততে সন্তানটো লৰা নে ছোৱালী হ'ব হেইটো নিৰ্ভৰ কৰে পিতৃৰ ফালৰ পৰা প্ৰবাহিত হোৱা ক্ৰমোজমডালৰ ওপৰত কাৰণ মাতৃৰ ক্ৰমোজম দুইডালে XX নহয় জানো যিকোনো এডাল আহিলে হ'ব কিন্তু পিতৃৰ ক্ৰমোজমডাল হৈছে X আৰু Y পিতৃৰ ফালৰ পৰা অহা ক্ৰমোজমডালেহে অৰ্থাৎ নিৰ্ধাৰণ কৰিব যে সন্তানটো কি হ'ব যদি X আহে XX হৈ যাব যদি Y আহে X আৰু Y হ'ব নহয় নে হে যদি পিতৃৰ ফালৰ পৰা X ক্ৰমোজমডাল প্ৰবাহিত হয় তেন্তে সন্তানটো ছোৱালী হ'ব আৰু যদি পিতৃৰ ফালৰ পৰা Y ক্ৰমোজমডাল প্ৰবাহিত হয় তেন্তে সন্তানটো লৰা হ'ব এটো চিত্ৰৰ আকাৰত দিয়া হৈছে চিত্ৰৰ আকাৰত বুজাবৰ কাৰণে এবাৰ পৰীক্ষাত আহিছে গতিকে চিত্ৰটো তোমালোকে ভালকৈ চাই লোৱা এতিয়া মাতৃটো XX দেখুৱা হৈছে পিতৃটো XY দেখুৱা হৈছে মাতৃৰ ফালৰ পৰা জননকোষ একে হ'ব গতিকে X এটা আহিলে দেখুৱা হৈছে আৰু পিতৃৰ ফালৰ পৰা দুই ধৰণৰ জননকোষ গঠন হ'ব এটা হৈছে X আৰু Y গতিকে মাতৃৰ ফালৰ পৰা X ক্ৰমোজমডাল যদি পিতৃৰ ফালৰ X ক্ৰমোজমডালৰ লগ লাগে তেনেহলে সন্তানটো কি হ'ব XX অৰ্থাৎ ছোৱালী আৰু যদি মাতৃৰ ফালৰ পৰা X আৰু পিতৃৰ ফালৰ পৰা Y হয় তেনেহলে সন্তানটো কি হ'ব লৰা হ'ব এটো হৈছে লৰা সন্তান আৰু এটো হৈছে ছোৱালী সন্তান ঠিক আছে বুজি পালানে তোমালোকে কেনেকুৱা পালা জনাবা